আপুনি চাই আছে এয়া গুড অসম। সমগ্ৰ অসমতে গৰু বিহু উলহ-মালহেৰে আজি পালন কৰা হয়। বিহু অসমৰ জাতীয় উৎসৱ বহাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ গৰু বিহু। আজি গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ গা ধুওৱা হয়। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু কামনা কৰা হয়। গধূলি ন-পঘা দান কৰি গ দেৱতাক সেৱা জনোৱা হয়, লগতে তুহৰ ধোঁৱাৰে বিচি দিয়া হয়। এয়াই হৈছে আমাৰ পৰম্পৰা গৰু বিহু।